নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দ্বিতীয় অধ্যায়ৰ মুক্ত শিক্ষা সম্পৰ্কে আলোচনা কৰি আছিলোঁ। ইতিমধ্যে যোৱা ভিডিঅ'ত মুক্ত শিক্ষা সম্পৰ্কে কেইবাটাও প্ৰশ্ন উত্তৰ মই আলোচনা কৰিছোঁ। নিশ্চয় সকলোৱে ভিডিঅ'টো চাই লৈছা। যদি এতিয়ালৈ চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা চাই ল'বা। আজি মুক্ত শিক্ষাৰ ওপৰত বিশেষকৈ দুটা বৰ্ড কুৱেশ্যন আনসাৰ আৰু কেইবাটাও ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম এইটো ভিডিঅ'ৰ মাধ্যমেদি। আশা কৰোঁ প্ৰত্যেকে শেষলৈকে ভিডিঅ'টো চাবা। আজি প্ৰথমটো প্ৰশ্ন হৈছে মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰা। মুক্ত শিক্ষা যে আমি পাইছোঁ তাৰ প্ৰয়োজন কি সেই সম্পৰ্কে আমি লিখিব লাগিব, অথবা মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰা, নাইবা মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰা। যেহেতু মুক্ত বিদ্যালয় আৰু মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি মুক্ত শিক্ষাই প্ৰদান কৰা হয়, সেইকাৰণে মুক্ত শিক্ষা মুক্ত বিদ্যালয় মুক্ত বিশ্ববিদ্যালয় আটাইকেইটাৰ যি প্ৰয়োজনীয়তা একে নিচিনাই হ'ব। আমি এই তিনিওটা প্ৰশ্নৰ উত্তৰ এটা উত্তৰৰ যোগেদি প্ৰকাশ কৰিম। চাবা কেনেকৈ লিখা হৈছে। মুক্ত শিক্ষা এনেকুৱা এটা শিক্ষা ব্যৱস্থা যাৰ দ্বাৰা সকলো শ্ৰেণীৰ লোকে নিজৰ নিজৰ জীৱনৰ প্ৰয়োজনীয় শিক্ষা আহৰণ কৰিব পাৰে। ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত উল্লেখ কৰা হ'ল। ইয়াত লিখা হৈছে যে মুক্ত শিক্ষা হৈছে এনেকুৱা এটা শিক্ষা ব্যৱস্থা যাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোকেই নিজৰ নিজৰ যি প্ৰয়োজনীয় শিক্ষা আছে সেইখিনি লাভ কৰিব পাৰে, আহৰণ কৰিব পাৰে। এই সম্পৰ্কে মই যোৱা ক্লাছসমূহত খুব ডিটেইলছত কৈছোঁ, সেইসমূহ নিশ্চয় বুজি পাইছা। এইখিনিতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা, মই ইয়াৰ আগতে তোমালোকক আৰু এটা প্ৰশ্ন উত্তৰ দিছিলোঁ যে মুক্ত শিক্ষাৰ সুবিধাসমূহ লিখা। যিবিলাক সুবিধা আছিল সেইবিলাকেই ইয়াত এতিয়া প্ৰয়োজনত আমি লিখিব পাৰিম, কাৰণ মুক্ত শিক্ষাৰ এই ধৰণৰ সুবিধা যিহেতু আছে সেইকাৰণে মুক্ত শিক্ষা আমাৰ বাবে প্ৰয়োজনীয়, আমাৰ বাবে দৰকাৰী। গতিকে আকৌ মই কৈ দিছোঁ যে কি কি প্ৰয়োজন আছে। 1 নম্বৰত লিখা হৈছে মুক্ত শিক্ষা অতি কম খৰচী হোৱা বাবে সকলো লোকেই এই শিক্ষা লাভ কৰি ইয়াৰ দ্বাৰা লাভৱান হ'ব পাৰে। মুক্ত শিক্ষা যিহেতু মিতব্যয়ী শিক্ষা ব্যৱস্থা, ইয়াত যিহেতু খৰচৰ পৰিমাণ খুবেই কম, সেইকাৰণে একেবাৰে দুখীয়া শ্ৰেণীৰ লোকেও এই শিক্ষাৰ যোগেদি নিজৰ প্ৰয়োজনীয় যিখিনি ডিগ্ৰী ডিপ্ল'মা লাগে সেইসমূহ লাভ কৰিব পাৰে আৰু তাৰ দ্বাৰা মানুহসকল লাভৱান হ'ব পাৰে। গতিকে দেখা গ'ল যে ই আমাক সুবিধা প্ৰদান কৰিছে, তাৰ কাৰণে এইটো আমাৰ প্ৰয়োজন, এইটো আমাৰ দৰকাৰ আছে। যিহেতু কম খৰচত আমি একে সমান মান্যতা থকা, একে সমান ভেলু থকা আমি ডিগ্ৰী পাম। যিটো নেকি মানুহে লাখ টকা খৰচ কৰি ডিগ্ৰী লাভ কৰিব, সেই ডিগ্ৰীটো আমি 2000 টকা বা 5000 টকাতেই পাম। তেতিয়াহ'লে এইটো আমাৰ কি উপকাৰী, এইটো আমাৰ কাৰণে প্ৰয়োজন। 2 নম্বৰ পইণ্টত কোৱা হৈছে মুক্ত শিক্ষা নমনীয় হোৱা বাবে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছা আগ্ৰহ ৰুচি অভিৰুচি আৰু সুবিধা অনুসৰি ইয়াত নামভৰ্তিৰ জৰিয়তে অধ্যয়ন কৰি নিজৰ সুবিধা মতে শিক্ষা সমাপ্ত কৰিব পাৰে। ইয়াত কোৱা হৈছে যে মুক্ত শিক্ষা এটা নমনীয় শিক্ষা ব্যৱস্থা। নমনীয় মানে ইয়াত নীতি নিয়মবিলাক শিথিল, নীতি নিয়মসমূহ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা অসুবিধা মতেই নিৰ্ধাৰণ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছা আগ্ৰহ ৰুচি অভিৰুচি ভাল লগা বেয়া লগা সুবিধা মতে তেওঁলোকে নামভৰ্তি কৰি তেওঁলোকৰ সুবিধা মতে অধ্যয়ন কৰি তেওঁলোক সেই ডিগ্ৰীটো লাভ কৰিব পাৰে। গতিকে মুক্ত শিক্ষা সেইকাৰণে আমাৰ বাবে প্ৰয়োজনীয়, যিহেতু ইয়াত আমাক বিভিন্ন ধৰণে সুবিধা প্ৰদান কৰিছে। 3 নম্বৰ পইণ্টত কোৱা হৈছে বিভিন্ন কাৰণত শিক্ষা আধৰুৱা অৱস্থাত এৰি কৰ্মত নিয়োজিত হোৱা লোকসকলৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ মুক্ত শিক্ষাই সুবিধা প্ৰদান কৰে। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে বহুত মানুহ বিভিন্ন অসুবিধাৰ বাবে শিক্ষাটো আধৰুৱা অৱস্থাতে এৰি দিয়ে, সম্পূৰ্ণ কৰিব নোৱাৰে, আৰু আধৰুৱা অৱস্থাত শিক্ষা এৰি দি তেওঁলোকে বিভিন্ন কামৰ লগত জড়িত হৈ পৰে। তেনেকুৱা লোকসকল 2-4 বছৰ পিছত আকৌ ভাবে যে মোৰ সেই আধৰুৱা ডিগ্ৰীটো যদি সম্পূৰ্ণ কৰিব পাৰিলোঁ হয়, বা তেওঁলোকৰ কৰ্মক্ষেত্ৰত প্ৰয়োজন হয় যে BA ডিগ্ৰীটো আধা কৰি তেওঁ কামত সোমাইছে, এতিয়া সেই কামটোত এনেকুৱা সুবিধা আহিছে তেওঁৰ কাৰণে যে তেওঁৰ যদি সেই BA ডিগ্ৰীটো থাকে তেতিয়াহ'লে তেওঁ যিখিনি দৰমহা পায় তাতকৈ ডাবল পাব। তেতিয়া সেই মুহূৰ্তত মানুহজনে কি কৰিব, তেওঁৰ BA ডিগ্ৰীটো সম্পূৰ্ণ কৰাৰ কাৰণে চিন্তা কৰিব। তেনে পৰিস্থিতিত কোনো কলেজ বা ইউনিভাৰ্চিটিয়ে এইটো সুবিধা নিদিব। সেই সুবিধাটো প্ৰদান কৰে মুক্ত শিক্ষাই। সেই ব্যক্তিজনে মুক্ত শিক্ষাত এডমিশ্যন লৈ সেই যিখিনি সময় বাকী আছিল সেইখিনি সময় তেওঁ সম্পূৰ্ণ কৰি তেওঁ কৰ্মত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰিব। গতিকে ইয়াৰ দ্বাৰাও আমি গম পালোঁ যে মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা আছে।
আমাক উপকাৰ কৰে 4 নম্বৰ পইণ্টত কোৱা হৈছে শিক্ষা যে ব্যক্তিৰ জীৱনব্যাপী চলা এটা প্ৰক্ৰিয়া এই কথাটো মুক্ত শিক্ষাই বাস্তৱত ৰূপায়িত কৰিছে গুৰুত্বপূৰ্ণ কথা এটা আমি জানো যে শিক্ষা হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াটো জীৱনব্যাপী চলি থাকে এজন ব্যক্তিৰ জন্ম হোৱাৰ পিছৰ পৰাই শিক্ষা আহৰণ কাৰ্যটো আৰম্ভ হয় তেওঁ মৃত্যুৰ আগ মুহূৰ্তলৈকে তেওঁ শিকি থাকে আৰু এই শিকা কামটো যে তেওঁ গোটেই জীৱনতে চলি আছে এই কথাটো কোনে প্ৰমাণিত কৰিছে মুক্ত শিক্ষাই কোনো স্কুলৰ শিক্ষাটো মৃত্যুৰ আগলৈকে চলি নাথাকে আমি এটা নিৰ্দিষ্ট বয়সলৈকে আমি এই স্কুল কলেজৰ শিক্ষা লাভ কৰিব পাৰোঁ তাৰ পিছত কোনো স্কুল কলেজে আমাক এডমিশ্যন নিদিয়ে 50 বছৰৰ ব্যক্তি এজনকটো কোনো কলেজে এডমিশ্যন নিদিব কিন্তু মুক্ত শিক্ষাই দিব ঠিক তেনেকৈ যিমান বয়স নহওক কিয় এজন ব্যক্তি মৃত্যু হোৱাৰ আগদিনালৈকে মুক্ত শিক্ষাৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় শিক্ষা লাভ কৰি থাকিব পাৰিব গতিকে দেখা গ'ল যে শিক্ষা এটা জীৱনব্যাপী চলা প্ৰক্ৰিয়া আৰু এই কথাটো বাস্তৱত ৰূপায়িত কৰিছে মুক্ত শিক্ষাই কাৰণ মুক্ত শিক্ষাই ব্যক্তিৰ মৃত্যুৰ আগ মুহূৰ্তলৈকে এই শিক্ষাৰ সুবিধা প্ৰদান কৰে মই ইয়াতে লিখিছোঁ সেই কথাটো ইতিমধ্যে মই বুজাই দিছোঁ গতিকে উপৰোক্ত আলোচনাৰ পৰা দেখা গ'ল যে সকলো শ্ৰেণীৰ লোকৰ বাবে মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা আছে এই ওপৰত যিখিনি কথা আমি আলোচনা কৰিলোঁ ইয়াৰ পৰা আমি এতিয়া ক'ব পাৰোঁ যে সমাজৰ যিকোনো পৰ্যায়ৰ যিকোনো বয়সৰ ব্যক্তিৰ কাৰণেই মুক্ত শিক্ষাটো খুবেই প্ৰয়োজনীয় কাৰণ মুক্ত শিক্ষাই মানুহক বিভিন্ন ধৰণে উপকাৰ কৰি আহিছে নিশ্চয় বুজি পালা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মুক্ত শিক্ষাৰ লক্ষ্য উদ্দেশ্যসমূহ উল্লেখ কৰা এতিয়া মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য কি আছে সেইসমূহ এতিয়া আমি আলোচনা কৰিম আগৰ দৰে এইবাৰো প্ৰশ্নত আহিব পাৰে মুক্ত বিদ্যালয়ৰ লক্ষ্য মুক্ত বিশ্ববিদ্যালয়ৰ লক্ষ্য উদ্দেশ্য এনসাৰ এই একেটাই হ'ব ভালকৈ চাই ল'বা এতিয়া আমি মুক্ত শিক্ষাৰ লক্ষ্য উদ্দেশ্যবিলাক আলোচনা কৰিম লক্ষ্য উদ্দেশ্য মানে মুক্ত শিক্ষাই কি কৰিব বিচাৰে কি সুবিধা দিব বিচাৰে এইখিনিক লক্ষ্য উদ্দেশ্য বুলি কোৱা হয় চাবা মুক্ত শিক্ষাৰ কিছুমান লক্ষ্য উদ্দেশ্য আছে সেইবোৰ পূৰণ হ'লে মুক্ত শিক্ষা সফল হোৱা বুলি ক'ব পাৰিম মুক্ত শিক্ষাই কিছুমান লক্ষ্য বান্ধি লৈছে যে এই ধৰণে মানুহক সুবিধাখিনি প্ৰদান কৰিব লাগিব আৰু যদি সেই ধৰণে মানুহক সুবিধা দিব পাৰিছে লক্ষ্যত উপনীত হ'ব পাৰিছে তেতিয়াহে আমি ক'ব পাৰিম যে মুক্ত শিক্ষা সফল হৈছে সাকসেস হৈছে ইয়াৰ লক্ষ্য উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হৈছে আমি এটাকৈ এতিয়া জানিব পাৰিম 1 নম্বৰত কোৱা হৈছে মুক্ত শিক্ষাৰ এটা প্ৰধান লক্ষ্য উদ্দেশ্য হৈছে সকলো লোককে শিক্ষা আহৰণৰ সুবিধা প্ৰদান কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে সহজ কথা ইমান টান কথা ইয়াত নাই মাত্ৰ গুৰুত্ব সহকাৰে তোমালোকে এই ক্লাছটো গ্ৰহণ কৰা 1 নম্বৰত আমি পালো যে মুক্ত শিক্ষাৰ এটা লক্ষ্য উদ্দেশ্য হ'ল সকলো লোককে শিক্ষা আহৰণৰ সুবিধা প্ৰদান কৰিব কোনো লোকেই যাতে শিক্ষা লাভৰ পৰা বঞ্চিত নহয় সকলো শ্ৰেণীৰ লোকে যাতে নিজৰ প্ৰয়োজনীয় যিখিনি শিক্ষা লাগে সেইখিনি যাতে গ্ৰহণ আহৰণ কৰিব পাৰে শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে মুক্ত শিক্ষাই ব্যৱস্থা প্ৰদান কৰে গতিকে এইটো এটা তাৰ লক্ষ্য এতিয়া 2 নম্বৰ পইণ্টত কোৱা হৈছে মুক্ত শিক্ষাৰ আৰু কি লক্ষ্য আছে মুক্ত শিক্ষাৰ আন এটা লক্ষ্য হৈছে অতি কম খৰচৰ মাধ্যমত মানুহৰ শিক্ষাৰ অভাৱ পূৰণ কৰা এইটো ইতিমধ্যে আমি জানো যে মুক্ত শিক্ষাত খৰচৰ পৰিমাণ খুবেই কম এইটো মুক্ত শিক্ষাৰ এটা লক্ষ্য যে কেনেকৈ কম খৰচৰ মাধ্যমেৰে মানুহৰ শিক্ষাটো মানুহক দিব পাৰে এইটো এটা তাৰ লক্ষ্য বা উদ্দেশ্য 3 নম্বৰত কোৱা হৈছে মুক্ত শিক্ষাৰ আনটো লক্ষ্য হৈছে বিশেষকৈ অসমাপ্ত অৱস্থাত শিক্ষা ত্যাগ কৰি বিভিন্ন কামত ব্যস্ত হৈ থকা লোকসকলক ব্যক্তিগত যোগ্যতাৰ শিক্ষা প্ৰদান কৰা এইটো এটা গুৰুত্বপূৰ্ণ কথা আগতে মই কৈছোঁ যে বহুত মানুহ শিক্ষাটো কমপ্লিট কৰিব নোৱাৰে অসমাপ্ত অৱস্থাত অৰ্থাৎ আধৰুৱা অৱস্থাতে শিক্ষাটো এৰি দিয়ে এৰি বিভিন্ন কামত জড়িত হৈ পৰে আৰু সেই কামসমূহ কৰি থকা অৱস্থাটো মানুহৰ সেই ডিগ্ৰীটোৰ প্ৰয়োজন হয় তেতিয়া মানুহজনে মুক্ত শিক্ষাৰ জৰিয়তে সেই ডিগ্ৰীটো ল'ব পাৰে আৰু মুক্ত শিক্ষাৰো এইটো এটা লক্ষ্য যে কেনেকৈ ইমান ব্যস্ত থকা মানুহখিনিক কেনেকৈ শিক্ষা দিব পাৰে এইটো সুবিধা দিয়ে মুক্ত শিক্ষাই তা এইটো এটা তাৰ লক্ষ্য 4 নম্বৰ পইণ্টত কোৱা হৈছে একে সময়তে উপাৰ্জন আৰু শিক্ষা আহৰণ কাৰ্য সমান্তৰালভাৱে সম্ভৱ কৰি তোলাটো মুক্ত শিক্ষাৰ এটা লক্ষ্য আৰু এটা মুক্ত শিক্ষাৰ লক্ষ্য আছে সেইটো এটা কি গম পালো যে উপাৰ্জন আৰু শিক্ষা আহৰণ একে সময়তে সম্ভৱ কৰি তুলিব তাৰ মানে আমি যে স্কুলৰ শিক্ষা বা কলেজৰ শিক্ষা লাভ কৰি আছো কেনেকৈ আমি এতিয়া বৰ্তমান সম্পূৰ্ণৰূপে
পৰিয়ালৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আমি শিক্ষা লাভ কৰি আছোঁ। আমি এটকাও উপাৰ্জন কৰিব নোৱাৰোঁ, 1 টকাও আমি ইনকাম কৰিব নোৱাৰোঁ, কাৰণ আমি সদায় স্কুললৈ যাব লাগে, স্কুলৰ কাম কাজসমূহ কৰিব লাগে। এই সময়খিনি মেইনটেইন কৰিব নোৱাৰোঁ, আমি অন্য কাম কৰিব নোৱাৰোঁ। কিন্তু মুক্ত শিক্ষাই কি কৰিছে, এইটো মুক্ত শিক্ষাৰ এটা লক্ষ্য হ'ল যে মানুহক যাতে কামতো নিয়োগ কৰি ৰাখিব পাৰোঁ, সেই কামৰ জৰিয়তে যাতে মানুহে টকাও ইনকাম কৰিব পাৰে আৰু লগে লগে একে সময়তে শিক্ষাও লাভ কৰিব পাৰে, তাৰ এটা সুবিধা প্ৰদান কৰা। এইটো এটা মুক্ত শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য। আশা কৰোঁ নিশ্চয় বুজি পাইছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া এটা শ্বৰ্ট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 24। ইয়াত কোৱা হৈছে ভাৰতবৰ্ষত পোনপ্ৰথমতে কেতিয়া আৰু ক'ত মুক্ত বিদ্যালয় স্থাপন কৰা হৈছিল। এইখিনিতে এটা কথা মনত ৰাখিবা যে মুক্ত শিক্ষাৰ ব্যৱস্থা হৈছে 2 ধৰণৰ। এটা হৈছে মুক্ত বিদ্যালয় আৰু এটা হৈছে মুক্ত বিশ্ববিদ্যালয়। কেতিয়াবা প্ৰশ্ন সুধিব পাৰে যে মুক্ত শিক্ষাক কেই ভাগত ভাগ কৰা হৈছে আৰু কি কি, তেতিয়া উত্তৰত আহিব 2 ভাগত ভাগ কৰা হৈছে মুক্ত শিক্ষাক। এটা হৈছে মুক্ত বিদ্যালয় আৰু এটা হৈছে মুক্ত বিশ্ববিদ্যালয়। ইয়াৰ পৰা এটা প্ৰশ্ন ইয়াতে উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষত সৰ্বপ্ৰথম কেতিয়া আৰু ক'ত, 2টা কুৱেশ্যন একেলগে আছে, কেতিয়া আৰু ক'ত মুক্ত বিদ্যালয় স্থাপন কৰা হৈছে, অপেন স্কুল প্ৰথমতে ভাৰতবৰ্ষত ক'ত স্থাপন কৰা হৈছিল, সেইটো হৈছে দিল্লীত। আৰু কেতিয়া স্থাপন কৰা হৈছিল, 1979 চনত। 1979 চনত দিল্লীত পোনপ্ৰথমতে মুক্ত বিদ্যালয় স্থাপন কৰা হৈছিল। আৰু এটা প্ৰশ্ন এইখিনিতে কোৱা হৈছে যে কোনে কোনে মুক্ত শিক্ষাৰ শিক্ষাৰ্থী হ'ব পাৰে, অৰ্থাৎ মুক্ত শিক্ষাত ইয়াতে প্ৰশ্নটো হ'ব লাগিছিল যে কোনে কোনে মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী হ'ব পাৰে। ইয়াতে শিক্ষা উল্লেখ কৰা হৈছে, একো নাই। গতিকে এনচাৰটো হ'ব এনেকুৱা ধৰণৰ। প্ৰশ্নটো নিশ্চয় বুজি পালা যে কোনে কোনে মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী হ'ব পাৰে, মানে কোনসকল ছাত্ৰ ছাত্ৰীয়ে মুক্ত বিদ্যালয়ৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে, এইটো হৈছে প্ৰশ্ন। এতিয়া উত্তৰত কোৱা হৈছে 1 নম্বৰ, অসমাপ্ত অৱস্থাত আনুষ্ঠানিক শিক্ষা এৰি দিয়া লোকসকল। তাৰমানে এনেকুৱা লোক যিসকলে অসমাপ্ত অৱস্থাত অৰ্থাৎ আধৰুৱা অৱস্থাতে আনুষ্ঠানিক শিক্ষা এৰি দিছে, সেইসকল লোকে মুক্ত বিদ্যালয়ৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰিব। 2 নম্বৰ, বিভিন্ন কামত নিয়োজিত শিক্ষাৰ প্ৰতি আগ্ৰহী লোকসকল। এনেকুৱা বহুত মানুহ আছে যিসকল মানুহ বিভিন্ন কামৰ লগত জড়িত হৈ আছে, কিন্তু সেইসকল মানুহ শিক্ষাৰ প্ৰতি খুবেই আগ্ৰহী, অৰ্থাৎ শিক্ষা লাভ কৰিব বিচাৰে, তেওঁলোকে শিক্ষাটো পাব বিচাৰে। তেনেকুৱা লোকসকলেও মুক্ত বিদ্যালয়ৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে। 3 নম্বৰ ক'ব পাৰি, 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অকৃতকাৰ্য ছাত্ৰ ছাত্ৰীসকল, অৰ্থাৎ ক্লাছ 10 আৰু HS ছেকেণ্ড ইয়াৰ ফাইনেল, এই 2টা বছৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰে, সেই ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলেও পৰৱৰ্তী সময়ত মুক্ত বিদ্যালয়ৰ জৰিয়তে সেই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰীটো ল'ব পাৰে। এইসকল ব্যক্তিয়ে মুক্ত বিদ্যালয়ৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে। এতিয়া লক্ষ্য কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুকেইটা শ্বৰ্ট কুৱেশ্যন, খুবেই ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম এতিয়া। এই কুৱেশ্যনসমূহৰ পৰা প্ৰতি বছৰে 2-এটা প্ৰশ্ন পৰীক্ষাত অহা দেখা যায়। কুৱেশ্যন নম্বৰ 26, প্ৰশ্নটো হৈছে মুক্ত শিক্ষাৰ ধাৰণাটো পোনপ্ৰথমতে কোন দেশত আৰম্ভ হৈছিল। অৰ্থাৎ এই যে মুক্ত শিক্ষা আমি পাই আছোঁ, এই মুক্ত শিক্ষাটো সৰ্বপ্ৰথম বিশ্বৰ কোনখন দেশত আৰম্ভ কৰা হৈছিল, সেই দেশখনৰ নাম হৈছে ইংলেণ্ড। একেবাৰে সহজ কথা। তাৰপিছত প্ৰশ্ন হৈছে ভাৰতবৰ্ষত মুক্ত বিশ্ববিদ্যালয় পোনপ্ৰথমতে কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল। এতিয়া প্ৰশ্ন হ'ল, আগৰ প্ৰশ্নত আছিল যে মুক্ত শিক্ষা কেতিয়া আৰম্ভ হৈছিল, আৰু এতিয়া প্ৰশ্ন হ'ল যে ভাৰতবৰ্ষত, আগৰ প্ৰশ্নটো হৈছে যে মুক্ত শিক্ষা প্ৰথমতে ক'ত আৰম্ভ হৈছিল। এতিয়া আকৌ প্ৰশ্ন সোধা হৈছে যে ভাৰতবৰ্ষত মুক্ত শিক্ষা বা মুক্ত বিশ্ববিদ্যালয় কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষত সৰ্বপ্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল অন্ধ্ৰপ্ৰদেশত, আৰু এইটো কৰা হৈছিল 1982 চনত। 1982 চনত অন্ধ্ৰপ্ৰদেশত পোনপ্ৰথমতে মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। নিশ্চয় বুজি পাইছা। তাৰপিছত প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আৰু ই কেতিয়া স্থাপন হৈছিল। ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়।
অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয় আৰু ই স্থাপন হৈছিল 1982 চনত নিশ্চয় বুজি পালা এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব পাৰে মই ব্ৰেকেটত লিখি দিছোঁ স্ক্ৰীনত দেখা পাই আছা তোমালোক প্ৰশ্ন সুধিব পাৰে যে অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয়ৰ আন এটা নাম কি এই নামটো হৈছে আন্নামালাই মুক্ত বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় হৈছে আন্নামালাই মুক্ত বিশ্ববিদ্যালয় বা অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয় এতিয়া কোৱেশ্চন নম্বৰ 29 ভাৰতবৰ্ষৰ দ্বিতীয়খন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি আৰু ই কেতিয়া স্থাপন কৰা হৈছিল ভাৰতবৰ্ষৰ প্ৰথমটো পালো এতিয়া দ্বিতীয় মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় এইটো স্থাপন হৈছিল 1985 চনত তাৰ পিছত প্ৰশ্ন হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি প্ৰশ্নটো অকমান পাজলিং চাবা ইয়াৰ আগত এটা প্ৰশ্ন পালো যে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি হেতু পালো অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয় এতিয়া আকৌ প্ৰশ্ন খুদা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ইয়াত ডাইৰেক্ট খুদা নাই যে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় এটো খুদা নাই ইয়াত খুদিছে যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় মানে ভাৰতবৰ্ষৰ এনেকুৱা প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম ক'ব লাগে যিখন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰেহে বনাইছিল কেন্দ্ৰীয় চৰকাৰেহে স্থাপন কৰিছিল সেইটোৰ নামও ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ইয়াক সংক্ষিপ্ত আকাৰত ইগ্নো বুলি কোৱা হয় এতিয়া ইয়াৰ ওপৰতে এটা প্ৰশ্ন সুধিব পাৰে যে ইগ্নোৰ সম্পূৰ্ণ ৰূপটো লিখা ইগ্নত 5টা লেটাৰ আছে 5টা লেটাৰত 5টা ৱৰ্ড হ'ব হেতু মনত ৰাখিবা এইটো আমি আগতেও পালো ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি এইটো হৈছে ইগ্নোৰ সম্পূৰ্ণ নাম এতিয়া প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 32 ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ক'ত অৱস্থিত এইটো হৈছে এনসাৰ নতুন দিল্লীত ইগ্নো নতুন দিল্লীত অৱস্থিত ইয়াৰ পিছত কোৱেশ্চন 33 বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে এটো চীন দেশত আছে চীন দেশৰ টিভি ইউনিভাৰ্চিটি অৰ্থাৎ টেলিভিছন মুক্ত বিশ্ববিদ্যালয় ইয়াৰ নাম তাৰ পিছত প্ৰশ্ন হৈছে যে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে এনেকুৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আৰু সেইটো আমাৰ দেশৰেই ইগ্নো অৰ্থাৎ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি এটো নতুন দিল্লীত আছে আমাৰ দেশৰেই অনুষ্ঠান তাৰ পিছত কোৱেশ্চন নম্বৰ 35 অসমৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি এটা অসমৰ ক্ষেত্ৰত আহিছে অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় তাৰ পিছত প্ৰশ্ন হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিল এই যে আমি পালো যে অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এটো কেতিয়া বনোৱা হৈছে এটো 2007 চনত স্থাপন কৰা হৈছে গুৱাহাটীত স্থাপন কৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ বা আজিৰ ক্লাছটোৰ শেষৰটো প্ৰশ্ন হৈছে KKHSOUৰ সম্পূৰ্ণ ৰূপটো লিখা এইটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি এই যে অলপ আগত পালো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এইটো ইংলিছত ক'লে হ'ব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি এইটো হৈছে তাৰ সম্পূৰ্ণ ৰূপ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোৰ জৰিয়তে মই এইখিনি কথা তোমালোকৰ লগত আলোচনা কৰিলো আশা কৰো প্ৰত্যেকই খুব সহজভাৱে বুজি পাইছা যদি কোনোবাই কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহলে কমেন্ট সেকশনত নিশ্চয় জনাবা ক্লাছটো কেনেকুৱা পালা নিশ্চয় কমেন্ট সেকশনৰ জৰিয়তে তোমালোকে মোক জনাবা আৰু এই ক্ষেত্ৰত যদি মই নিজকে কিবা সংশোধনৰ প্ৰয়োজন আছে আশা ৰাখিছো সকলোৱে পৰামৰ্শ দিবা আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই জৰুৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅটো যদি ভাল পাইছা এটা লাইক কৰি দিয়া তোমালোকৰ নিজৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ এইটো চেনেলৰ ভিডিঅসমূহ নিশ্চয় শেয়াৰ কৰিবা ধন্যবাদ শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো জয় অসম